এখন জিলাপি কিমান 3 টকা 3 টকাত এখন জিলাপি দেই এই কচুৰি কেইটাৰ দাম মাত্ৰ 3 টকা এইটো 1 টকাত পুৰি সবজি পাইছিলে দোকানখন এতিয়া আমাৰ 144 ইয়াৰ্স হৈছে 144 ইয়াৰ্স 144 ইয়াৰ্স আজি গুৱাহাটীত 1 টকাত পুৰি সবজি বিচাৰি আহিছো এখন খুব ফেমাস দোকান আছে গুৱাহাটীৰ যিখনত 1 টকাত পুৰি সবজি পায় মই আজি বহুত বছৰ আগতে আহিছিলো ইয়াত খাবলে এইটো কি মিঠাই এইটো আপোনাৰ চমচম হয় ঠিক আছে চমচমটো ট্ৰাই কৰো আপোনালোকৰ দোকানখন মেইনলি ফেমাস আছিল পুৰি সবজিৰ কাৰণে 1 টকাত পুৰি সবজি পাইছিলে তে সেই পুৰি সবজি আজি আছে না নাই এতিয়া নাই বৰ্তমান লকডাউনৰ বন্ধ আছে এটো আমাৰ ধৰা আৰু মানে কাৰিগৰ পোৱা নাই এটা কাৰিগৰ আহিলে আমি ষ্টাৰ্ট কৰিম 1 টকা নহব 10 টকা তিনটা হ'ব আপোনাৰ দাদা হয় নহয় এইটো আমাৰ দাদা হয় আপোনাৰ দাদাই নিজে জিলাপি বনায় এখন জিলাপি কিমান 3 টকা 3 টকাত এখন জিলাপি দেই ইমান মূল্য বৃদ্ধিৰ সময়ত 3 টকাৰ জিলাপি খাই চাওঁ কেনেকুৱা জিলাপি কেখন এইখনে সেই দোকানখন যিখন দোকান গুৱাহাটী পৌৰ নিগমৰ যিটো অফিচ তাৰে অপজিটত আছে দোকানখনৰ নাম লিখা নাই কিন্তু আপোনালোকে যদি দেখিবলৈ পায় এইখন সৰু দোকানখনেই সেইখন ইয়াত মিঠাইৰ পৰা নামকিনলৈকে বিভিন্ন ভেৰাইটিজ পাব 1 টকাৰ পুৰি সবজি সেইখিনি টাইমত কেইটাকে দিছিলে 1 টকাত হেতুটো আগতেতো এটা 5 পইচা আছিল মই 20 পইচাৰ পৰা পাইছো মই যেতিয়া মানে সৰু তেতিয়া 1 টকাত 5টা দিছিলে আৰু কচুৰিও 5টা আছিল 1 টকাত 5টা এতিয়া যদি আকৌ নতুনকে ষ্টাৰ্ট কৰে তেতিয়াহলে 10 টকাত কেইখন দিব 3খন আৰু দোকানখন 100 কিমান বছৰ পুৰণি বুলি ক'লে 144 ইয়াৰ 144 ইয়াৰ পুৰণি গতিকে 144 বছৰ পুৰণি দোকানখন বহুত ট্ৰাষ্টৱৰ্থি মই আগতে সৰুতে আহিছিলোঁ দোকানখনৰ পৰা তেতিয়াও বস্তু নিছিলোঁ আজিও দোকানখন যেনেকুৱা হেনেকুৱাই হৈ আছে আগতে বাৰু দোকানখন অকণমান চাপৰ আছিলে এতিয়া ওখ হ'ল গতিকে আমি দুটামান বস্তু টেষ্ট কৰোঁ এতিয়া কওঁ আপোনালোকক যে আগৰ সেই টেষ্ট এতিয়াও আছে নে নাই চব মিঠাই ট্ৰাই কৰোঁ দাদা মিঠাইটো কিমান মিঠাইটো আপোনাৰ 12 টকা আছে 10 টকা আছে 15 টকা আছে এইটো কি মিঠাই এইটো আপোনাৰ চমচম হয় 12 টকা চমচম হয় আচ্ছা ঠিক আছে চমচমটো ট্ৰাই কৰোঁ ইমান ধুনীয়া মিঠাই দাদা ইমান বছৰ পিছত খাইছোঁ কিন্তু মিঠাইৰ কোৱালিটি ছেইম আছে দাদা আপোনালোকৰ কচুৰি কিমান দাম 3 টকা আৰু ইমান মূল্য বৃদ্ধিৰ টাইমত আপোনালোকে ইমান কমত বস্তু কেনেকৈ দি আছে এইটো আমাৰ আগৰ পৰাই চলি আছে হেনেকুৱা আজিকালিতো দোকানত মিঠাই এটা যদি কিনিব যাওঁ তেতিয়াহ'লে 20-25 টকাৰ তলত নাপায় কিন্তু আপোনালোকৰ দোকানত কিমান আমাৰ দোকানত 10 টকা 12 টকা ইমান কমত দি আছে আজিৰ টাইমতো ইমান কমত দি আছে মিঠাই এতিয়া মানে আমাৰ মানে এতিয়া ধৰা দোকান আমাৰ নিজা হয় এতিয়া ভাড়া চাৰা দিব নালাগে সেইকাৰণে আমি মানে কমতে চলাই আছোঁ আপুনি যদি সুইট লাভাৰ হয় মিঠাই খাই ভাল পায় মোৰ নিচিনা তেতিয়াহ'লে ইয়াতে ভেৰাইটিজ মিঠাই আছে কম পইচাতে আপুনি মিঠাইৰ বহুত ভেৰাইটি পাব আৰু যদি মিঠা খাই খাই যদি আমনি লাগে তেতিয়াহ'লে নিমখীয়াও বহুত আছে আপুনি যি খাব বিচাৰে ইয়াতে চ' মই কেইটামান কচুৰি লৈ লৈছোঁ মিঠাই লৈ লৈছোঁ এই কচুৰিকেইটাৰ দাম মাত্ৰ 3 টকা এইটো 3 টকাত আজিকালি একো নাপায় গতিকে কচুৰিটো ট্ৰাই কৰোঁ খুব ধুনীয়া ভিতৰত মছলা আছে যিটো নৰ্মেল মছলা কচুৰিত পোৱা যায় গতিকে 3 টকাত কচুৰি আপুনি 10 টকাত 3টা পাব 1 টকা ৰৈহে যাব